মই আপোনালোকৰ কাৰণে আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল অৰুণোদয় আঁচনিৰ। অৰুণোদয় আঁচনিৰ 1250 টকা সোমাই গ'ল। যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা সোমোৱা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব। যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা সোমোৱা নাই, এতিয়া আপোনালোকে কি কৰিলে আপোনাৰ একাউণ্টত 1250 টকা সোমাব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। বহুতৰে একাউণ্টত কিন্তু অৰুণোদয়ৰ 1250 টকা সোমোৱা নাই। আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে চাৰ্চ কৰিব অৰুণোদয়, যিটোত ফাৰ্ষ্ট অপশ্যনটো আহি যাব অৰুণোদয়। আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু অৰুণোদয়ৰ অফিচিয়েল পেজটো ইয়াত খোল খাই যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ব্ৰাউজাৰটো ইয়াত ডেস্কটপ ছাইড কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে অলপমান তলত আহি যাব। ইয়াত কিন্তু চাব চাৰিটা অপশ্যন দিয়া আছে। ফাৰ্ষ্ট দিয়া আছে ভিউ ষ্টেটাছ, 2 নম্বৰ দিয়া আছে ৰিচেক কমপ্লেইন। আপোনালোকে ৰিচেক কমপ্লেইনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ইয়াত ফাৰ্ষ্ট চাই ল'ব যে আপোনাৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম আছেনে নাই। ইয়াত আপোনালোকে ক্লিক কৰিব ৰিচেক কমপ্লেইন। ইয়াত কিন্তু আপোনাৰ ডিষ্ট্ৰিক্টৰ সকলো নাম ইয়াত আহি যাব। ফাৰ্ষ্ট আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আছে এইফালে চাব তীৰ চিহ্ন দিয়া আছে। আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। সেইটোৰ ওপৰত ক্লিক কৰাৰ পিছত ইয়াত কিন্তু আপোনাৰ ডিষ্ট্ৰিক্টৰ সকলো নাম ইয়াত আহি যাব। আপোনালোকে ফাৰ্ষ্ট চাই ল'ব যে আপোনাৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম আছেনে নাই। ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে আপোনাৰ অৰুণোদয় আঁচনিৰ ID নম্বৰ বা বেনিফিচিয়াৰী ID নম্বৰ, 2 নম্বৰ দিয়া আছে আপোনাৰ নাম, 3 নম্বৰ দিয়া আছে আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম বা আপোনাৰ ব্লকৰ নাম ইয়াত দিয়া আছে। ইয়াত চাব আপোনাৰ বেংকৰ IFSC কোড দিয়া আছে, এইফালে আপোনাৰ বেংকৰ নাম দিয়া আছে। আপোনালোকে ফাৰ্ষ্ট চাই ল'ব যে আপোনাৰ সেইটো লিষ্টত নাম আছেনে নাই। যদি আপোনালোকৰ সেইটো লিষ্টত নাম আছে আৰু আপোনালোকে এতিয়াও অৰুণোদয় আঁচনিৰ পইচা 1250 টকা লাভ কৰা নাই, তেতিয়া আপোনালোকে কি কৰিব লাগিব মই আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোকে ফাৰ্ষ্ট আপোনাৰ নামটো ইয়াত চাই ল'ব। আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। এতিয়া ওপৰত চাব দিয়া আছে বেক টু হোম। আপোনালোকে ওপৰত যাই ক্লিক কৰিব বেক টু হোম। এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। ইয়াত কিন্তু বহুতো নাম দি আছে। আপোনালোকে ইয়াত আপোনাৰ নামটো চাই ল'ব। আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব বেক হোম। হোৱাৰ পিছত আপোনালোকে অলপমান তলত যাব। তলত চাব দিয়া আছে ইয়াত চাব দিয়া আছে 10 ডিজিট মোবাইল নম্বৰ, ভলাণ্টিয়াৰ অফ আউট বাই বেনিফিচিয়াৰী। এতিয়া আপোনালোকে যিটো মোবাইল নম্বৰ দিছিল অৰুণোদয় আঁচনিত, আপোনালোকে সেইটো নম্বৰ সেইটো ঘৰত বহাই দিব। ইণ্টাৰ 10 ডিজিট মোবাইল নম্বৰ, আপোনাৰ মোবাইল নম্বৰটো সেইটো ঘৰত বহাই দিব। ইয়াত চাব দিয়া আছে চাৰ্জ মোবাইল নম্বৰ। আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব চাৰ্জ মোবাইল নম্বৰ। এতিয়া কিন্তু আপোনাৰ নাম ইয়াত সকলো শ্ব' কৰিব। আপোনালোকে চাই ল'ব যে আপোনাৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈছে নে হোৱা নাই। যদি আপোনাৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো লাভ কৰিব। আৰু যদি আপোনাৰ নামটো সম্পূৰ্ণ ভেৰিফাই হোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে অতি সোনকালে চেক কৰি লওক যে আপোনাৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই।